নমস্কাৰ। আজি আমি বিটিআৰ চৰকাৰৰ লাইব্ৰেৰী সাৰ্ভিস ডিপাৰ্টমেণ্টৰ দ্বাৰা বিটিআৰ অঞ্চলত আমি এটা পৰিৱেশ গঢ়িব বিচাৰিছোঁ আৰু আমি বিটিআৰ অঞ্চলত এটা পঢ়াৰ এটা পৰিৱেশ আমি গঢ়িবৰ কাৰণে আমাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ অঞ্চলত যেমান ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, সাব ডিভিজনেল লাইব্ৰেৰী, ৰুৰেল লাইব্ৰেৰী সকলো জায়গাত আৰু যেমান কলেজ, ইউনিভাৰ্চিটি, হাই স্কুল সব জায়গাতে আমি এটা ৰিডিং উইক বিটিআৰ চৰকাৰৰ দ্বাৰা আজি ইনগ্ৰেশ্যন কৰা হৈছে। গতিকে মই আশা কৰিছোঁ আমাৰ বিটিআৰ অঞ্চলত এটা পঢ়াৰ পৰিৱেশ গঢ়িবৰ কাৰণে যি এটা পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ তাৰ দ্বাৰা এই অঞ্চলত থকা প্ৰতিজন ব্যক্তিৰ লাভৱান হ'ব আৰু এই অঞ্চলত থকা ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগিতা আমি দিব পাৰিম বুলি আমাৰ বিশ্বাস হৈছে। গতিকে বিটিআৰ অঞ্চলখন শান্তি পৰিৱেশ অহাৰ পিছত এই অঞ্চলৰ শিক্ষাৰ পৰিৱেশ, এই অঞ্চলৰ গুণগত শিক্ষাৰ পৰিৱেশ, এই অঞ্চলত মানৱ সম্পদ গঢ়াৰ এটা প্ৰয়াস সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই চেষ্টা চলাইছে আৰু সেই চেষ্টা চলোৱাৰ এটা আমাৰ গ্ৰাছৰুট লেভেলত পঢ়াৰ এটা পৰিৱেশ আমি গঢ়িবৰ কাৰণে সেই ৰিডিং উইক আমি পাতিবলৈ আজি যাত্ৰা কৰিছোঁ। গতিকে মই আপোনালোকৰ চেনেলৰ দ্বাৰা সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ যি মিছন এণ্ড ভিজন, এই মিছন এণ্ড ভিজনৰ দ্বাৰা বিটিআৰ অঞ্চলত পৰিৱৰ্তন আহিছে আৰু বিটিআৰ অঞ্চলৰ শান্তিৰ পৰিৱেশ অহাৰ পিছত লাহে লাহেকৈ মেট্ৰিকৰ ৰিজাল্ট, হাই ছেকেণ্ডাৰী ৰিজাল্ট, মানৱ সম্পদ গঢ়াৰ ইঞ্জিনিয়াৰ, ডক্টৰ, IAS অফিচাৰ, ACS অফিচাৰ আমি সৃষ্টি কৰিবলৈ সক্ষম হ'ব। গতিকে মই আজি এই বিটিআৰ অঞ্চলৰ আজিৰ পৰা এক সপ্তাহ জুৰি ৰিডিং উইক যি এটা পালন কৰা হৈছে তাৰ সকলোকে অংশগ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ।